কৃষ্ণ শ্রীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্প কৃষ্ণ নমস্কাৰ সমস্ত বাপজনা আৰু সমস্ত ভকতবৃন্দলৈ সমস্ত ৰাইজলৈ আপোনালোকৰ শ্ৰী চৰণত নমস্কাৰ জনাই আজি এই মোৰ ইউটিউব চেনেল আৰু ধাৰাবাহিক গানে আৰম্ভ কৰিব লৈছো। ইয়াতে ক'ৰবাত ভুল ভ্ৰান্তি হ'লে সকলোৱে জনাব। কৃষ্ণ কৃষ্ণ ২৮ সহস্ৰী কি বেদত প্ৰদান বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱত কথা সৌনক বদতি শুনা হুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো জগ আখি সহস্ৰ বৎসৰ ধুমে ধুমে ধূম্ৰ বৰ্ণ হইল কলেবৰ আৰে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ সম্প্ৰতি তুমি কি চিন্তি মহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰু কয়ো কৃষ্ণ কথা হুত যেন মতে তৰু ইহাতেকে আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো পাইক লাগ যত স্বৰ্গ হুক যিটো মুখ হুক মূল ভকতৰ সংগৰ অল্প কোনো হিতু হৰি ৰাম ৰাম হৰি ৰাম ৰাম। প্ৰণাম প্ৰভুসকল। ২৮ সহস্ৰী কি বেদত প্ৰদান বাকী বিষয়ত ইতিমধ্যে মহাৰাজ পৰীক্ষিতৰ লগত ৬০,০০০ ঋষি সুখমুখৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰি আছিলে আৰু ৭ দিন ভাগৱত শ্ৰৱণ কৰি মহাৰাজ পৰীক্ষিত মুক্ত হ'ল
60,000 ঋষিৰ সন্মুখত মুক্ত হ'ল। আৰু যিদিনাখন মহাৰাজ পৰীক্ষিতে ভাগৱত শুনি মুক্ত হ'ল, বিষ্ণু নৈমিক অৰণ্য এই স্থানত মহাভাগৱত শ্ৰৱণ কৰি মুক্ত হ'ল। সিদিনাখনৰ পৰা মহামুনি শুকদেৱে নিজৰ আশ্ৰমলৈ গুচি গ'ল। আৰু 60,000 মুনিসকলে গণ্ডগোল সৃষ্টি হ'ল যে আমাৰ চকুৰ আগত মহাৰাজ পৰীক্ষিতে 7 দিন ভাগৱত শ্ৰৱণ কৰি মুক্ত হ'ল, আমাৰ চোন কোনোবা কাৰোৰ একো নহ'ল, এই বুলি গণ্ডগোল সৃষ্টি হ'ল। আৰু 60,000 ঋষি মুনিসকলে পুনৰবাৰ মহামুনি শুকদেৱৰ আশ্ৰমলৈ গুচি আহে। মহামুনি শুকদেৱে 60,000 ঋষি মুনিসকলক দেখি পেলাই সুধিছে, তোমালোকে কেলে আহিলা, কিয় আহিছে? তেতিয়া মহামুনি শুকদেৱৰ কথা শুনি 60,000 ঋষিসকলে কৈছে যে গুৰুদেৱ, তোমাক পুনৰবাৰ আকৌ বিষ্ণু নৈমিক ক্ষেত্ৰ অৰণ্যলৈ নিবলৈ আহিছো। কিয়? আৰু আমি ভাগৱত শুনিব লাগে। মহামুনি শুকদেৱে কৈছে, কিয় তোমালোকে ভাগৱত নুশুনিলে? পৰীক্ষিতক ভাগৱত শ্ৰৱণ কৰিছিলো, তোমালোক চবেতো আছিলে। তেতিয়া 60,000 ঋষি মুনিসকলে কৈছে, হে গুৰুদেৱ, আমি পুনৰবাৰ আপোনাৰ শ্ৰীমুখৰ পৰা আৰু এবাৰ আমি ভাগৱত শুনা যায়। তেতিয়া মহামুনি শুকদেৱে কৈছে, ঠিক আছে, তোমালোকক পুনৰবাৰ ভাগৱত শুনা যাব, কিন্তু এই বিষ্ণু নৈমিক অৰণ্য ক্ষেত্ৰলৈ মই পুনৰবাৰ নাযাওঁ। মোৰ নিচিনা বেলেগ এজন আছে, তেওঁকে মই পঠিয়াম। কাক পঠাবি বুলি সুধোতে কৈছে, এইবাৰ যাব সুত যাব, সুত মুনি। সুক মুনি নাযায়, এতিয়া সুত মুনি যাব। তেওঁকে মই সকলো বল বুদ্ধি সকলো প্ৰদান কৰি ভাগৱত প্ৰদান কৰি আহিছো। তোমালোকে এতিয়া পুনৰ যদি ভাগৱত শুনিবলৈ মন যায়, তেতিয়াহ'লে মহামুনি সুতক তোমালোকে লৈ গৈ ভাগৱত শ্ৰৱণ কৰিব পাৰিবা। এই বুলি কওঁতে 60,000 ঋষি মুনিসকলে প্ৰশ্ন কৰিছে, গুৰুদেৱ, তেনেহ'লে 60,000 ঋষিসকলৰ আমাৰ কাৰোবাৰ কোনো এজনৰ ভাগৱত ধাৰণ কৰিবলগীয়া আমাৰ সামৰ্থ্য নাছিলে নেকি? তুমি যে সুতমুনিকে ভাগৱত প্ৰদান কৰিবলৈ যোগ্য হ'ল, আমাৰ যোগ্য নহ'ল নেকি? এই বুলি 60,000 ঋষি মুনিসকলে শুকমুনিক প্ৰশ্ন কৰোঁতে শুকমুনি মহামুনি শুকদেৱে কৈছে, তোমালোকৰ দুটা দুখ মই দেখি পালো। দুটা দুখ হৈছে, প্ৰথম হৈছে পাণ্ডিত্য অভিমান, দ্বিতীয়টো হৈছে জাত্য অভিমান। পাণ্ডিত্য অভিমান এইটোকে কৈছে, প্ৰভুসকল, নিজকে পণ্ডিত বুলি ভাবা, নিজকে জানো বুলি ভবা, সেনেকুৱা ভবা লোকক পাণ্ডিত্য অভিমান বুলি কয়। আৰু জাত্য অভিমান, কোনো নিজ জাতীয় উচ্চ জাতীয় জাতিৰ কোনো নিজ উচ্চ নাই, জাতি সমপক্ষ বুলি কৈছে। এইবুলি 60,000 ঋষিসকলে সুতক নিষ্কুলীয় জাতিৰ কাৰণে সুতক জাত্য অভিমান কৰিছিলে। তেওঁ নিশ্চয় আমি ব্ৰাহ্মণ পণ্ডিতসকলে উচ্চ বুলি অভিমান কৰাৰ কাৰণে মহামুনি শুকদেৱে দুটা দুখ প্ৰকাশ কৰিছে। সেইবুলি কৈছে, সেইকাৰণে তোমালোকে ভাগৱত যদি শুনিবলৈ মন যায়, তেতিয়াহ'লে সুতক লৈ যাব পাৰা। এইবুলি 60,000 ঋষিসকলৰ 32,000 ঋষি মুনিসকলে নিষ্কুলীয় সুতমুখৰ পৰা ভাগৱত নুশুনো বুলি বিষ্ণু নৈমিকা অৰণ্য পৰিত্যাগ কৰি গুচি গৈছে। আৰু 28,000 ঋষিসকলে সুতমুনিৰ পৰা ভাগৱত শুনিছে। সেইকাৰণে 28 সহস্ৰ ঋষি বেদত প্ৰদান, 28 সহস্ৰ ঋষি বেদত প্ৰদান বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্যস্থান। এতিয়া সৌনক প্ৰমুখে সুতক আনিলে, সুতমুনিক আনি সত্ৰ পাতিলে,
আৰু সত্ৰ পাতি পেলাই মিনতি কৰিলে, বিনতি কৰিলে যে হে মহামুনি বুদ্ধদেৱ, আমি সহস্ৰ বছৰ যজ্ঞ পাতি সত্ৰ পাতি বিষ্ণু কৃষ্ণৰ কথা আমি ভাগৱত কথা শুনিছিলোঁ, শুনিও আমাৰ কাৰোৰ একো পৰিৱৰ্তন নহল। আৰু ধুমে ধুমে ধূম্ৰবৰ্ণ বৈল কলে বৰ কথা শুনি শুনি আমি সকলো ধোঁৱা বৰণীয়া হৈ গল আৰু সকলো আমাৰ বস্ত্ৰখিনিও কলা বৰণীয়া হৈ গল। যিটো কৰ্ম কৰ আত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ইয়াতে নাক। আমি এনেই সময়বোৰ নষ্ট কৰিলো। এতিয়া তুমি আমাক কৃষ্ণ কথা শ্ৰৱণ কৰা। আপোনাৰ আয়ুস কৰিলো বিয়াতে নাক। সাম্প্ৰতি তুমি কি চিন্তিয়োকো মহাহিত কৰিয়োকো পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া তুমি আমাৰ ডাঙৰ সম্পদ হিচাপে আমি তোমাক পালো। এতিয়া কৃষ্ণৰ কথা তুমি আমাক কোৱা। এইবুলি হওনো প্ৰমুখে কৈছে। আৰু আমি কৃষ্ণৰ কথা শুনি আমাৰো হিত সাধনা হিত চিন্তা হ'ব পৰাকে তুমি আমাক কৃপা কৰা। কৰিয়োকো পান কৃষ্ণৰ চৰিত্ৰ অমৃত। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি যিটো ইটো শ্ৰৱণ কীৰ্তন। ইহাক নাজানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা ভূত যেন মতে কৰো। এতিয়া আমি কৃষ্ণৰ কথা যে পৰম সম্পত্তি পৰম ধন এই বুলি নাজানি আমি বেলেগ বেলেগ চিন্তা বেলেগ বেলেগ কৰ্ম আমি কৰিলো। আজি আমি জানিব, সেইকাৰণে গুৰুদেৱ তুমি আমাক কৃপা কৰা। কয়ো কৃষ্ণ কথা ভূত যেন মতে তৰো ইহাতেকে আমাৰ মিলিল মহাভাগ। তুমি হেন মহন্তৰ পাইলো ভাগ্য লাভ। তোমাৰ নিচিনা মহন্তক আমি পৰম ভাগ্যত কৃষ্ণৰ ভাগ্যত আমি পাইছো। যত স্বৰ্গ হুক যিটো মুখ্য হুক মূল ভকতৰ সংগৰ অল্পকো নুহি তুল। এতিয়া কৃষ্ণৰ কৃপাত আমি তোমাৰ নিচিনা মহা মহন্ত গুৰুদেৱক আমি লগ পাইছো। এতিয়া তুমি আমাক কৃপা কৰি কৃষ্ণৰ কথা শ্ৰৱণ কৰা। সেইকাৰণে হে ভকত বৈষ্ণৱসকল আৰু হে আমাৰ জ্যেষ্ঠবৃন্দ, আমাৰ হিন্দু সনাতনৰ প্ৰভুসকল, আমি চবে এতিয়া ভাবিব লাগে আৰু কৃষ্ণৰ কথা শ্ৰৱণ কৰিব লাগে। ইয়াত ভাগৱতে কৈছে কৃষ্ণৰ কথা শ্ৰৱণ কৰিবলৈ কৃষ্ণৰ কৃপাও লাগে আৰু কৃষ্ণৰ কথা শুনিব পৰাকে কৃষ্ণৰ কৃপাও লাগে। কৃষ্ণৰ কৃপা নহলে আমি জীৱনত কৃষ্ণৰ কথা শুনিবলৈ নাপাওঁ। সেইকাৰণে হৌনক প্ৰমুখে কৈছে যে কৃষ্ণৰ ভাগ্যৰ বলত তোমাৰ নিচিনা গুৰুক পাইছো। এতিয়া আমাৰ যদি কৃষ্ণৰ কৃপা হলে ভূত মুনিৰ লেখীয়া গুৰু, ভূত মুনিৰ নিচিনা গুৰু আমাৰ জীৱনত প্ৰৱেশ হ'ব, আমাৰ ভাগ্যত প্ৰৱেশ হ'ব। আমি সকলোৱে কামনা কৰিব লাগে আৰু কৃষ্ণ কথা শুনিবৰ কাৰণে আমি যত্ন কৰিব লাগে। সেইকাৰণে প্ৰভুসকল আমি ভাবিব লাগে ভাগৱত পঢ়িবলৈ ভাগৱত শুনিবলৈ কোনো উচ্চ নিচ জাত নাই। ভূত মুনি আছিলে নিষ্কুলীয় জাতি, হলেও তেওঁ মহামুনি ভূদেৱৰ পৰা নিগৰি ওলোৱা এক বাক্য পালন কৰি মহামুনি ভূতে মহামুনি হ'ব পাৰিছে, মহান গুৰু হ'ব পাৰিছে। আৰু তেনেকুৱা মহান গুৰু আমাৰ জীৱনলৈ আহক বুলি কৃষ্ণৰ পৰা আমি সদায় পৰম চিন্তা কৰি থাকিব লাগে, হিত চিন্তা কৰি থাকিব লাগে। ইয়াকে কৈ আজিৰ এই মোৰ ভিডিঅ'টি সমাপন কৰিছে। আৰু পুনৰ ইয়াৰ পৰা আছে পৰীক্ষিতৰ কেনেকে তৰুণ কালতে দেহ ত্যাগ কৰিবলগীয়া হৈছে, এইখিনি কথা মহামুনি ভূতে কৈ দিব। আৰু আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি সকলোৱে সুকামনা সুমংগল হৈ থাকক, সুস্বাস্থ্য হৈ থাকক, এই কামনাটি আমি
ইয়াতে কৈ সমাপন কৰিছো। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ সুখভাগ ভৱেৎ। ওম শান্তি শান্তি শান্তি।